হেল্ল' বন্ধুসকল, তোমালোকৰ ওচৰত মই আজি আৰু এখন নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিব যে তোমালোকৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড বা তোমালোকৰ বেলেগ এজনৰ ফোন নম্বৰটো তোমালোকৰ তাত আছে, তুমি নাজানা তেওঁ ক'ত আছে, মানে তেওঁৰ লোকেশ্যনটো তুমি ল'বৰ কাৰণে সেই লোকেশ্যনটো তোমালোকে সঠিকভাৱে পাবলৈ মই আজি তোমালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু তোমালোকে সেই তেওঁৰ ডিটেইলছটো পাবলৈ কি কৰিব লাগে, ক'ত যাব লাগে, কি কৰিব লাগে, মই আজি তোমালোকক সকলো তথ্য ভাঙি পাতি ক'ম। তোমালোকে সাধাৰণ হিচাপে সেই এপছটো ব্যৱহাৰ কৰি থাকা, কিন্তু তোমালোকে নাজানা ক'ত কি কৰিব লাগে। আজি মই নতুন ভিডিঅ'টো লৈ আহিছোঁ। আৰু তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। বলা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে তোমালোকৰ প্ৰথমতে এটা এপছ অ'পেন কৰিব লাগিব। এপছটো হৈছে তোমালোকৰ মোবাইলত যদি মেপছ থাকে, এইটো মেপছ আছে, সেইটো অ'পেন কৰিবা। আৰু নাথাকিলে তোমালোকে গুগলৰ পৰা বা গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বা। মই মোৰটো অ'পেন কৰিছোঁ। তোমালোকে প্ৰথমতে মেপছত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকে এইটো চোৱা, তুমি য'ত আছা মানে তোমাৰ হেৰিটো দেখুৱাই দিছে, মানে তোমাৰ লোকেশ্যনটো দেখুৱাই দিছে, মেপছতে দেখুৱাই দিছে, তোমাৰ লোকেশ্যনটো মেপছত দেখুৱাই দিছে। মই হেৰিতে আছোঁ, লাহৰীঘাট গৰম বজাৰতে আছোঁ, মোৰ লোকেশ্যনটো দেখুৱাই দিছে। আৰু তোমালোকে ইয়াত তেওঁৰ ফোন নম্বৰটো চাৰ্চ কৰিবা। তেওঁ ফোন নম্বৰটো মানে তোমাৰ নিজৰ ফোন নম্বৰটো চাৰ্চ কৰিবা। মই মোৰটো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে মই ইয়াত আহি পৰিছোঁ। আৰু তোমালোকে কি কৰিবা, এতিয়া তোমালোকে তোমাৰ যিটো ফোন নম্বৰ দি তুমি মানে তোমাৰ যে লোকেশ্যনটো ওলাই পৰিছে, এনেকৈ থাকিব। তাত থকাৰ পিছত তোমালোকে ইয়াৰ পৰা এটা কাম কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব। এতিয়া শ্বেয়াৰ কেনেকৈ কৰিবা, শ্বেয়াৰ কৰাৰ আগতে তোমালোকে এই লোকেশ্যনটো ভালদৰে চাই ল'বা। ইয়াত তোমালোকৰ প্ৰথমতে লোকেশ্যনটো তোমাৰ নিজৰ লোকেশ্যনটো প্ৰথমতে মাৰিবা। মই মোৰটো মাৰিছোঁ, মই য'ত আছোঁ নামটো লিখিছোঁ। লিখাৰ পিছত মোক এনেকৈ লোকেশ্যনে লৈ যাব। লৈ যোৱাৰ পিছত তোমালোকে একেবাৰে ইফালে তলতেই ভাওফালে তলতে চাবা শ্বেয়াৰ বুলি লিখা আছে, শ্বেয়াৰত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে তোমাৰ জিমেইলত শ্বেয়াৰ কৰিব পাৰা, বেলেগৰ হোৱাটছআপত। মই হোৱাটছআপতে ক্লিক কৰিছোঁ। আৰু মই যেতিয়া হোৱাটছআপত ক্লিক কৰিম, মানে মই যাৰ মানে লোকেশ্যনটো জানিব বিচাৰিছোঁ তাৰ হোৱাটছআপত মই এই লিংকটো দি দিম, মানে শ্বেয়াৰ কৰি দিছোঁ। দিয়াৰ পিছতে মই তাতো দিছোঁ। দিয়াৰ লগে লগে তোমালোকে তেওঁৰ মোবাইলতে এইটো যাবগৈ। যোৱাৰ পিছতে যদি তেওঁ এই লিংকটোত ক্লিক কৰাৰ লগে লগে ওলাই পৰিব যে তেওঁ ক'ত আছে তোমাৰ মোবাইলতে, মানে আনকণ্ডিশ্যনেলি মানে তোমাৰ মোবাইলতে মানে তেওঁৰ লোকেশ্যনটো মানে হেক হৈ আহি যাব। আৰু তেওঁ ক'ত আছে, কি কৰিছে, ক'ত গৈছে, সকলো তথ্য তোমালোকে জানিব পাৰিবা তেওঁ যদি মাত্ৰ এটা ক্লিক কৰে এইটোত। এতিয়া বন্ধুসকল, তোমালোকক মই নিশ্চয় সঁচাকৈ ভালদৰে বুজাব পাৰিছোঁ। আৰু তোমালোকে মোৰ চেনেলটোত যদি নতুনকৈ আহি থাকা, সঁচাকৈয়ে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। জয় আই অসম।